মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ সৰস্বতী বৰুৱা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি চাওকচোন, এই ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ কাৰণে বহি ফুলবোৰ চাই আছিলোঁ আৰু লগতে বৰষুণৰ টোপালবোৰো চাই আছিলোঁ। এনেদৰে ফুলৰ পাহিবোৰ চাই থাকোঁতে হঠাৎ এজনী পখিলা উৰি আহি ফুলৰ পাহিত পৰে আৰু এপাহ ফুলৰ পাহিৰ পৰা সিপাহ ফুলৰ পাহিত পৰিবলৈ ধৰিছে। পখিলাজনীলৈ চাই মোৰ এনেকুৱা অনুভৱ হয় যে পখিলাজনীয়ে ক'বাৰ পৰা ফুলবোৰলৈ কিবা বাৰ্তা লৈ আহিছে। প্ৰতিজন মানুহৰ মনবোৰ যিদৰে বেলেগ বেলেগ, ঠিক তেনেদৰে প্ৰতিজোপা ফুলৰ পাহিও সম্পূৰ্ণ বেলেগ বেলেগ আৰু প্ৰতিপাহি ফুলৰ ৰঙো বেলেগ বেলেগ। যদিও পাহিবোৰ বেলেগ বেলেগ কিন্তু একেলগে সুন্দৰকৈ ফুলি থাকে, কোনো আপত্তি নোহোৱাকৈ। ফুলৰ পাহিবোৰ দৰে আমাৰ মানুহৰ মনবোৰ যদি একে হ'ল হয়, আমি সকলোৱে সদায় একেলগে মিলিজুলি থাকিব পাৰিলোঁ হয়, কোনো কাজিয়া দন হাই একো নহ'ল হয়। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু ইমানে, বাই বাই।